তো এই বছৰ প্ৰথম ৰাবাব টেঙা জলকীয়া চলকীয়া খাদ্য আছে আৰু এতিয়া ড্ৰোন শ্বট এটা আপোনালোকে চাই লওক ড্ৰোন শ্বট এটা দেখাইছোঁ গোটেই পথাৰখন একদম এনেকৈ এক পাক ঘূৰাই পেলাই তাৰপৰা আৰু এটা বস্তু দেখাম চাব দেই দেখিছক মানে তুলসী ভেটিটো বনালোঁ বাৰু তুলসী ভেটিটো বনালোঁ তাৰপিছত একদম বহুত বেয়া লাগিছে এতিয়া তো আজি বুট তুলিবলৈ প্ৰথম বুট এয়া পাইছোঁ বুটমান খাই লৈছোঁ প্ৰথম বুট আৰু ভাম আৰু ল'ৰা ছোৱালী মই দেখাই ল'ৰা ছোৱালী নাম গা তো কেনেকুৱা লাগিছে তুলসী ভেটিটো এইটো তুলসী পুলিৰ ওপৰত আমাৰ কাছগাঁৱত কোনেও এনেকুৱা তুলসী ভেটি বনোৱা নাই সজি যাবে দেই তো হেল্ল' নমস্কাৰ মই যে সৌৰভ তো আপোনালোকে চাই আছে তো বৰ্তমান আজি কাতি বিহু তো কাতি বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আজি যোৱা বছৰ যিটো কাতি বিহু ভেটি বনাইছিলোঁ তুলসী ভেটি তো এইবাৰো এটা বনাম বুলি ভাবিছোঁ যোৱাবাৰতো আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ যোৱাবাৰ কাতি বিহু ভিডিঅ'টো চাই ল'ব পাৰিব তো আৰু কাতি বিহু মানে হৈছে কঙালী বিহু তো কঙালী বিহুত ইমান জাক জমকতা নাই তো আজিকালি অলপ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু জাক জমকতা মানে কি আৰু তুলসী ভেটিটোত অলপ ধুনীয়াকৈ ফুল চুল অলপ লাইট চাইট লগাই মেলি অলপ চকুত লগা কৰিবলৈ চেষ্টা কৰিছোঁ কি কাতি বিহুত মানে তুলসী ভেটি বনোৱা হয় তুলসী ভেটিত অলপ চাকি দিয়া হয় তাৰপৰা গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী ডাঙৰ ল'ৰা যোন হওক ল'ৰা ছোৱালী যিমান আহে তাতে প্ৰাৰ্থনা কৰে প্ৰাৰ্থনা কৰাৰ পাছত প্ৰসাদ দিয়া হয় তো এইখিনিয়ে কাতি বিহুৰ নিয়ম আৰু এইখিনি নিয়ম মানে চলি আহিছে আগৰ পৰা তো তেনেকৈয়ে কৰা হয় এবাৰ পথাৰতো চাকি দিয়া হয় সন্ধিয়া তো পথাৰত দিনত এবাৰ পথাৰত যাব লাগিব যোৱাবাৰো গৈছিলোঁ পথাৰত তো এইবাৰো এবাৰ পথাৰত যাম কেনেকুৱা খেতি কি হৈছে এইবিলাক চোৱাগৈ হয় কাতি বিহুৰ দিনা আজিও যাম পথাৰত যাম চাবলৈ আমাৰ খেতি কেনেকুৱা হৈছে বুলি ধান মানে আমাৰ মানে এনেকুৱা বান্দৰ মানে ধান মানে যিখিনি মানে গজিছে তো সেইখিনি মানে কি হৈছে গোটেই বান্দৰে মানে একদম খাই চেষ্টি দিছে মানে বান্দৰ মানে ধানৰ জাষ্ট ধান মানে এইটো কি কয় এই যিটো অলপ ধানটো যেতিয়া গাখীৰৰ নিচিনা ভিতৰত এটা হৈ যায় তো সেই বস্তুটো হ'বলৈ পাইছে গোটেই বান্দৰে মানে বান্দৰে সেইটো গোটেই বাকলি বাকলি গোটেই খাই একদম চফালি দিছে একদম ধান মানে একদম অৱস্থা নাইকিয়া খেতি গোটেই বান্দৰে চামগৈ আজি কেনেকুৱা হৈছে আকৌ খাই আছোঁ বাকী আপোনালোকে চাই থাকক মানে মই এটা তুলসী ভেটিটো অলপ তাৰ ঠিক ঠাক কৰি লওঁগৈ তাৰপিছত মানে পথাৰত যাম পথাৰত গৈ পেলাই অলপ থামগৈ তাৰপৰা বাকী আকৌ তুলসী ভেটি কাম আকৌ কৰিব লাগিব তো আৰু মোৰ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব আৰু কাষত থকা ন'টিফিকেশ্যন আইকনো দবাই দিব যাতে বাকীবোৰ আহিবলগীয়া বাকীবিলাক ভিডিঅ' আপোনালোকে পাই থাকে আৰু যোৱাবাৰ কাতি বিহু য'ত বনাইছিলোঁ মানে ভেটিটো তো একেটা জেগাতে আজি বনাম তো আগৰ জেগাটো মানে জহি খহি মানে বৰষুণত তিতি মানে যি হৈ গ'ল তো আপোনালোক দেখাই দিছোঁ মই এইটো জেগাতে বনাইছিলোঁ আৰু ইয়াতে মানে এতিয়া চব একো নাই চব মানে আপোনাৰ হেৰি হৈ গ'ল গোটেইখিনি একদম বৰষুণত পৰি জহি খহি বা এনেকৈ নাইকিয়া হৈ গ'ল এতিয়া এইকণে অৱস্থা হৈ আছেগৈ তো এইখন এতিয়া আঁতৰাম ইয়াতে এটা বেলেগ এটা ষ্টাইলত তো যোৱাবাৰ যিটো এটা ষ্টাইল বনাইছিলোঁ আপোনাৰ শিৱ মন্দিৰৰ নিচিনা এটা বনাইছিলোঁ তো এইবাৰ অলপ বেলেগ ষ্টাইলত বনাম বুলি ভাবিছোঁ অকণমান বেলেগ হ'ব তো আপোনালোকে চাই থাকক ভিডিঅ'টো তেতিয়া মই বস্তুটো অলপ বনাই মেলি ঠিক ঠাক কৰি অলপ আৰু এটা মেজাৰমেণ্ট ল'ম মেজাৰমেণ্ট লৈ মেলি পূৰা বনাম এতিয়া তুলসী ভেটি বনাই আছোঁ আপোনালোকে দেখি আছে বাকী এতিয়া ভাগৰ লাগিছে অকণমান ৰখিছোঁ তো মায়ে মানে এবাৰ এটা বনাই দিছে মোক এতিয়া খাবৰ কাৰণে তো এইবাৰ প্ৰথম ৰাবাব টেঙা তো এই বছৰ প্ৰথম ৰাবাব টেঙা জলকীয়া চলকীয়া খাদ্য আছে আৰু এইফালে দেখিছে এইফালে ৰেডি কৰি আছে এইবিলাক বহুত টাইম লাগি যায় ভাগৰ লাগি গৈছে অলপ একদম ৰাবাব টেঙা খাই অলপ দেহাটো অলপ ষ্ট্ৰং এটা এনাৰ্জি এটা আনি লওঁ যেতিয়া খাই বৈ হৈ গ'ল এতিয়া আকৌ কামত লাগো আৰু পথাৰত যাবলৈ আছে পথাৰত দেখাবলৈ আছে এতিয়া ৰ'দটো অলপ দি আছে অকণমান ৰ'দটো কমিলে পথাৰত যাম এতিয়া বাকী ইয়াত আগতীয়াকৈ কৰি লওঁ কামটো এই কামটো মেইন 2,000 years later. তো বনাই হৈছেগে তো বাকী কাম আছে আৰু অকমান ফুল চুল দিবলৈ বাকী সব কাম হৈ গ'ল এতিয়া মই দিনত পথাৰ চৰা যাব লাগিব তো এইখিনি দেখাম তো আপোনালোকক মই অকমান দেখাই দিছোঁ গোটেইটো নেদেখাওঁ গোটেইটো ৰাতিকে দেখাম তো আজি এতিয়া বৰ্তমান এতিয়া অকমান দেখাই দিছোঁ তো এখন চাই লওক
তুলসী ভেটি চেটি হৈ এতিয়া ইমানখিনিলৈকে বনাই এতিয়া জাষ্ট এতিয়া আহিছোঁ পথাৰত যাম পথাৰত অলপ চাই কেনেকুৱা কি হ'ল তো আমাৰ পথাৰ এতিয়াও খাতাৰনাক ৰাস্তা শুকুৱাই নাই দেখিছেনে এতিয়ালৈকে ৰাস্তা শুকুৱাব আছে বাপৰে আমাৰ পথাৰ অলপ আগত আছে তো বাকী এইখিনি চবৰে পথাৰখিনি আছে বেলিটো অলপ পৰো হৈছেগৈ আৰু বেলি পৰো হ'ল নাৱৰীয়া বেলি পৰো হ'ল জুবিনদাৰ গান একদম ভাল লাগে এইবিলাক চব গান একদম প্ৰত্যেকটো গানেই তো এইহে আমাৰ পথাৰ মই যে আগৰ ভিডিঅ'টোত দেখাইছিলোঁ আমাৰ ৰুইছিলে যে সেই আগত আমাৰ কঠীয়া পৰা মেৰেনিটো আছে অকণমান আগত তো আমাৰ ধান এয়া এনেকুৱা দেখিছেনে বান্দৰে এইবোৰ এনেকৈ হ'বলৈ পায়হে বান্দৰ আহিয়ে যায় আৰু হৈছে অলপ কম হৈছে আমাৰো হ'বলৈ বাকী আছে আৰু এতিয়া পথাৰৰ মাজে মাজে আহি আছোঁ আৰু এতিয়া ড্ৰোন শ্বট এটা আপোনালোকে চাই লওক ড্ৰোন শ্বট এটা দেখাইছোঁ গোটেই পথাৰখন একদম এনেকৈ এক পাক ঘূৰাই পেলাই আপোনালোকে চাই লওক আমাৰ পথাৰখন এইখন আমাৰ পথাৰ আপোনালোকে চাওক কেনেকুৱা ধুনীয়া লাগিছে আৰু অলপ দিন পিছত যেতিয়া ধান পকিব গোটেই সোণোৱালী পথাৰ হৈ যাব এইফালে এটা চৰাই জাক গৈছে দেখিছে বা মজা লাগিছে এতিয়া পথাৰ চথাৰ চাই হৈ গ'ল চুলিকে চাকি দিবলৈ আহিব লাগিব আৰু ৰাতি তুলসীৰ তলত চাকি জ্বলাই প্ৰসাদ খাব লাগিব এতিয়া ঘৰলৈ গৈ থাকোঁ বাকী তুলসী ভেটিটো অকণ কাম আছে এইকণ কৰি লওঁগৈ তাৰ এটা বস্তু দেখাম চাব দেই এইটো চাওক দেখিছেনে পেনত কি লাগিছে এইটো বনগুটি ঐ কিহে পিন্ধিছে ইমান তাৰপৰা চাইছোঁ গোটেই পেনত বনগুটি পূৰা পিন্ধিছে মানে এই বস্তুটো দিছ ইজ অলছ' ইম্পৰ্টেণ্ট বেটাৰ যে পথাৰলৈ আহিলে পেনত বনগুটি লাগিবই চিয়'ৰ তো ব'লক এতিয়া গৈ থাকোঁ আৰু কিনো আৰু 2,000 years later. তো হেল্ল' আজি একদম বহুত একদম দুখেৰে আপোনালোকক মানে বনাওঁ একদম বহুত মানে তুলসী ভেটিটো বনালোঁ বাৰু তাৰপিছত একদম বহুত বেয়া লাগিছে এতিয়া মানে এইটো বস্তু দেখাব নোৱাৰিলোঁ আপোনালোকক এতিয়া মই মানে কি হ'ল আজি মই এটা কামত ওলাই গ'লোঁ কামত যোৱাৰ পিছত মই কামটো সোনকাল হ'ব বুলি আহিছিলোঁ কিন্তু দেৰি হৈ গ'ল দেৰি হোৱাৰ কাৰণে মই ঘৰলৈ উভতি অহা অকণমান দেৰি হ'ল তো দেৰি হোৱাৰ কাৰণে একদম সন্ধিয়া লাগি গ'ল আন্ধাৰ হৈ গ'ল আপোনালোকক এটা চিন দেখাব নোৱাৰিলোঁ তো মই যে পথাৰত চাকি জ্বলাই যোৱা কথা কৈছিলোঁ সেই চিনটো মই দেখাব নোৱাৰিলোঁ তাৰ কাৰণে একদম ভেৰি ভেৰি চৰি তাৰ কাৰণে বাকী তুলসী ভেটিটো মই যে কৈছোঁ ৰাতি দেখাম বুলি তো ৰাতি তুলসী ভেটিটো চাই লওক এতিয়া তুলসী ভেটি তো কেনেকুৱা লাগিছে তুলসী ভেটিটো এইটো তুলসী পুলিৰ ওপৰত তো এতিয়া বিহু বুলি মানে চাহ একাপ খাই লওঁ এয়া চাহ তো দিছ ইজ চাহ আৰু পিঠা এইফালে সোণমণিয়ে চাহ খাই আছে এইফালে মাৰ ৰখি আছে লাল চাহ খাওঁ তাৰপৰা বুট তুলিব যাওঁ মানে বুট তুলিব যাওঁ আৰু আমি বুটলো বুলি কওঁ বুট তুলিব যাম তো আৰু এতিয়া ফাইনেলি আমি দুটাও আহিছোঁ আমি দুটা মানে এতিয়া বাকীখিনি চব ল'ৰা ছোৱালীখিনি হেৰি কৰি আছে মানে বুট তুলি আছে বাকী আমি দুটা এতিয়া আহিছোঁ অকণমান দেৰি হৈ গ'ল আমাৰ মানে মই যে কৈছিলোঁ যে মই ক'ৰবাত গৈছিলোঁ বুলি কাম এটাত ই আৰু মই দুইটা গৈছিলোঁ সেইকাৰণে অকণমান দেৰি হৈ গ'ল সেইকাৰণে পথাৰত চাকি দিয়াটো সেইকাৰণে দেখাব পৰা নহ'ল তো এতিয়া আমি গৈ আছোঁ দুইটা বলক প্ৰাৰ্থনা কৰি আছে তো আজি বুট তুলিবলৈ প্ৰথম বুট এয়া পাইছোঁ বুট কিমান খাই লৈছোঁ প্ৰথম বুট আৰু ভাম আৰু ল'ৰা ছোৱালী মই দেখাই ল'ৰা ছোৱালী নাম গা গাছকৰা তো আমাৰ টটুমাহঁতৰ ঘৰৰ তুলসী ভেটি পূৰা ধুনীয়াকৈ বনাইছে আমাৰ পোৱালীয়ে সুন্দৰ বনাইছে কাষতে শিৱলিংগ বনাইছে আৰু কাষত তুলসী ভেটিটো আছে
লাইটিং চাইটিং দি একদম মজাকৈ বনাইছে মোৰ পৰা শিকি আছে অলপ অলপকৈ আৰু লাইটিংটো অলপ কমাবলৈ ক'ব লাগিব লাইটিংটো বেছি হ'ল দেৱালী কৰি দিলে এতিয়া কাতি বিহুটো দেৱালী কৰি দিলে বাৰু ঠিক আছে একো নাই বুজাই দিম মই বাৰু তো মেইন কথাটো হ'ল কি লাইটিংটো যে দিছে তো মই গম পাইছোঁ যে লাইটিংটো দিছে মানে একদম দেৱালীৰ কাৰণে পূৰা পাৰ্মানেণ্টলি কৰি দিলে দেৱালীৰ কাৰণে সেইকাৰণে এইটো দিছে আৰু আমাৰ এতিয়া প্ৰসাদ বিতৰণ কাৰ্যসূচী চলি আছে তো চবকে প্ৰসাদ বিতৰণ কৰি আছে আমাৰ খুৰীয়ে আৰু টুটুবাই কল বিতৰণ কৰি আছে তো এইখিনি আপোনালোকে চাই যাওক আৰু তুলসী ভেটিটো চাওক তো এই কাষতে শিৱলিংগ ভাগ আছে ত্ৰিশূল আছে আৰু তাৰ কাষত আছে মেইন তুলসী ভেটিটো তো ধুনীয়া বনাইছে আৰু বঢ়িয়া বঢ়িয়া হেৰি পোৱালিকেইটাকে বোলে ভিডিঅ' উঠাব লাগে বোলে ভালকে হা ভালকে হা অঁ ধুনীয়া উলিয়ালো উলিয়ালো অঁ আৰু যিটো শিৱলিংগ বনাইছে দেখাই দিছোঁ ল'ৰাটোক চাব আহক ই বনাইছে এইটো শিৱলিংগ হয় নাই নামটো কৈ দিয়া নয়ন হাজৰিকা ই বনাইছে বহুত ধুনীয়া লাগিছে দেখিবলৈ আৰু এতিয়া আমি পালোহি সোণমণিহঁতৰ ঘৰ তো সোণমণিহঁতৰ ঘৰ এতিয়া আমাৰ বিকু তো সিহঁতৰ ঘৰত আমি তাক দেখিছে চাগে মোৰ আগৰ ভিডিঅ'ত দেখিছে এই ওলাবি একদম টেনশ্যন ল'ব নালাগেতো মই উলিয়াই দিম বাবা উলিয়াই দিম আৰু আমাৰ এই যিটো পোৱালি আমাৰ এই আগৰ ভিডিঅ'ত দেখিছে ইয়াক এই সাঁতুৰিছিলে এই সাঁতোৰ শিকি আছে তো তাহাঁতৰ ঘৰত আহিছোঁ সিও ধুনীয়াকৈ বনাইছে তুলসী ভেটি আৰু লাইটিং চাইটিং ধুনীয়া কৰিছে তো তাক এবাৰ তাহাঁতৰ তুলসী ভেটি এবাৰ দেখাই লওঁ আপোনালোকক ৰ'ব ইয়াৰ মোৰ ভিডিঅ'ত দেখি থাকে ন যিটো আপোনাৰ এই যে পুখুৰীত সাঁতুৰিছিলোঁ তো এইটো দেখাই দিছে যাওক তো এইটো ই বনাইছে তো এইটো ই বনাইছে ধুনীয়া বনাইছে ফাকুৱা দিয়া আছে ন ধুনীয়া বনাইছে তো ই আৰু এটা আইডিয়া লগাইছে লাইটত চাব দেই মই দেখাই আছোঁ লাইটত চাব আৰু এটা আইডিয়া লগাইছোঁ লাইটত চাই যা তো এই লাইটটো কেনেকৈ বনালি লাইটটো কেনেকৈ বনালি লাইটটো কেনেকৈ বনালি কিহৰ লাইট আছিলে গাড়ী লাইট নি এই বঢ়িয়া আৰু এখন জালখন কিহৰ কাৰণে এখন বান্দৰ নে কি বঢ়িয়া বঢ়িয়া লাগিছে লাইটটো ভাল লাগিছে আৰু দুটামান হৈ যায় আৰু তিনিটামান দেৱালীত মজা লাগিব দাদু কি ক'ব এতিয়া গোটেই ল'ৰা ছোৱালীখিনি আমাৰ ঘৰলৈ অহা এতিয়া সময় আহি গ'ল আৰু আহিবলৈ বাকী আছে এইটো আমাৰ তুলসী ভেটি মুনুদা নিচিনা আমাৰ কাছগাঁৱত কোনেও এনেকুৱা তুলসী ভেটি বনোৱা নাই সজি লাগে দেই বকা বাচ্চা এগুলো বছৰেকৰ মই বহাগা বিহুত কাতি বিহুটি এগুলো বছৰেকৰ বহাগা বিহুত কাতি বিহুটি কালেক্ট কৰা যায় আৰু যি পাঠ মানে আকালে আমাৰ ওচৰত সেৱা কৰি দিছে সেই মনোকামনা পূৰণ জয় হয় বোলা জয় বোলা কোন কেলে মাৰিছে বুট কেলে মাৰিছে হা বুট মাৰিছে সেইটো কোনে মাৰিছে
তো এতিয়া বুট চুট তুলি আহি সকলোৰে ঘৰতে বুট চুট তুলি আহি তো ভিডিঅ'টো মানে চবতে কৰা নাই এঘৰ দুঘৰত ভিডিঅ'টো কৰিছোঁ তো বুট পালোঁ ইমানকেইটা তো এইকেইটা বুট পালোঁ তো আৰু মোৰ এই তুলসী ভেটিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যন আইকনটো দবাই দিব যাতে মোৰ বাঢ়িবলগীয়া বাইকবিলাক ভিডিঅ'ৰ নটিফিকেশ্যনটো পাই থাকে আজিলৈ বাই বাই এইটো সৌৰভে ধন্যবাদ জনাইছোঁ প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাব চেনেলটো